আৰু নিশিত ছাত্ৰ সন্থাৰ প্ৰতিনিধি অংশগ্ৰহণ কৰে। চৰকাৰৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ উপৰিও মই নিজে উপস্থিত আছিলোঁ আৰু মোৰ দুই সতীৰ্থ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আৰু উষা বৰুৱা ব্ৰহ্ম ডাঙৰীয়া উপস্থিত আছিল। আৰু অসম চৰকাৰৰ সকলো উচ্চপদস্থ শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়া, লগতে আমাৰ ছেবাৰ চেয়াৰমেন আৰু আমাৰ কাউন্সিল হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ চেয়াৰমেন ডাঙৰীয়া আজি সভাত উপস্থিত আছে। আৰু সভাত বিতংভাৱে পৰীক্ষা অনুষ্ঠিত কৰা বা এই বিষয়ৰ লগত জড়িত যিটো ইভালুৱেশ্যনৰ প্ৰক্ৰিয়া আছিল, সেই প্ৰক্ৰিয়াটোৰ ওপৰত আলোচনাৰ লগতে এটা বিশেষ কথা আলোচনা কৰা হয়, য'ত চৰকাৰৰ অধিসূচনাখনত কোৱা হৈছিল, 5 নম্বৰ দফাটোত কোৱা হৈছিল যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত টেট শিক্ষক বা তেনেধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব, যি পৰীক্ষা যি নিযুক্তি প্ৰক্ৰিয়াত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ নম্বৰটো যথেষ্ট পৰিমাণে গ্ৰাহ্য কৰা হয়, তেনে পৰিস্থিতিত এই ছাত্ৰ ছাত্ৰীসকলে পুনৰবাৰ এক পৰীক্ষাত তেওঁলোকে বহিব লাগিব, যিটো পৰীক্ষা আমি ছেপ্টেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত কৰিম, অথবা যদি 15 ছেপ্টেম্বৰৰ ভিতৰত আমি পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰোঁ, তেনেহ'লে 2022 চনত হ'লেও তেনে এক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব, য'ত ছাত্ৰ ছাত্ৰীসকল অৱতীৰ্ণ হ'ব লাগিব। আজি বিতংভাৱে আলোচনা কৰাৰ পাছত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে এই আমাৰ অধিসূচনাৰ 5 নম্বৰ দফাটো প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত আজি গ্ৰহণ কৰা হয়। মই পুনৰবাৰ কৈছোঁ, আমাৰ পূৰ্বৰ অধিসূচনাৰ 5 নম্বৰ দফা, য'ত 15 ছেপ্টেম্বৰৰ ভিতৰত আৰু এটা পৰীক্ষা অনুষ্ঠিত কৰা বা পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকল যিসকলে অদূৰ ভৱিষ্যতে চৰকাৰী চাকৰিৰ কাৰণে আকাংক্ষিত প্ৰাৰ্থী, তেওঁলোকে বহিব লগাৰ এটা দফা দিয়া হৈছিল। এই 5 নম্বৰ দফাটো আজি আমি প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কিন্তু ইয়াৰ লগতে এটা কথা কোৱা হৈছে যে ভৱিষ্যতে যদি আমি টেট পৰীক্ষাকে ধৰি কলেজৰ শিক্ষকলৈকে যিসমূহ নিযুক্তি প্ৰক্ৰিয়া, য'ত মেট্ৰিকৰ নম্বৰটো বা হায়াৰ ছেকেণ্ডেৰী নম্বৰটো গ্ৰাহ্য কৰা হয়, এইটো যদি চৰকাৰে বিবেচনা কৰে, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে আমি এটা ইকুৱেলাইজিং এক্সাম বা সকলোকে যাতে সমান কৰিব পৰাকৈ এটা বিশেষ পৰীক্ষা অনুষ্ঠিত অসম চৰকাৰে কৰিব পাৰে। এইটো কোনো সিদ্ধান্ত নহয়, মেবি বুলি কোৱা হৈছে, আমি হয়তো অনুষ্ঠিত কৰিম। আৰু যিটো প্ৰযোজ্য কেৱল হায়াৰ ছেকেণ্ডেৰী আমাৰ ছেবাৰ কাৰণে আৰু আমাৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ কাৰণে নহয়, সেইটো CBSE বা ICSE আন সকলো বৰ্ডৰ এক্সাম, বৰ্ড বা কাউন্সিলৰ এক্সাম বা যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ কাৰণেও সমানে প্ৰযোজ্য হ'ব। কিন্তু সেইটো সিদ্ধান্ত আমি পৰৱৰ্তী পৰ্যায়ত গ্ৰহণ কৰিম। আজি মূল সিদ্ধান্তটো আছে যে আমাৰ পূৰ্বৰ অধিসূচনাৰ 5 নম্বৰ দফাটো আমি বাতিল কৰিছোঁ আৰু এতিয়া কেৱল আমাৰ দুখন এক্সপাৰ্ট কমিটিয়ে যি আমাক ফৰ্মুলা নিৰ্ধাৰণ কৰি দিছে আৰু এই ফৰ্মুলাৰ ভিত্তিতে আমাৰ ৰিজাল্টটো দিয়া হ'ব। আৰু এটা সিদ্ধান্ত হৈছে যে বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিকে ধৰি আনকি বিভিন্ন চাকৰিত নিযুক্তিকে ধৰি সকলো ক্ষেত্ৰত এই চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন ভেলিড হ'ব। মই পুনৰবাৰ কৈছোঁ, বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তি আৰু চাকৰি, শিক্ষকৰ চাকৰি বাদ দি আন সকলো চাকৰিৰ ক্ষেত্ৰতে বৰ্তমানৰ যিখন আমি মাৰ্কশ্বিট দিম আৰু যিখন চাৰ্টিফিকেট দিম, এই সকলো ক্ষেত্ৰত এই চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট ভেলিড হ'ব।